আমাৰ অতি আদৰৰ জুবিন দাক চিতাত উঠাই দিয়াৰ সময়তে দবা শংখ ঘণ্টাত ধ্বনি বাজি উঠিব। দবা শংখ এয়া পুনৰ সম্বাদৰ অন্তিম বিদায়ৰ মুহূৰ্ত। আটাইতকৈ বেদনাযুক্ত মুহূৰ্তখিনি এয়া অসমবাসীৰ বাবে। এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব। মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই টোপনি গৈ তাহানি পাৰ নোপোৱা এটা টোপনি গৈ জুবিনে পাহৰি জীৱনৰ উপনীত। জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব, যিদৰে আগতে আছিল এতিয়াও আছে।